কি খবৰ আপোনালোকৰ নিশ্চয় ভালে আছে সকলো হয়নে মোৰ কিন্তু বহুত বেছি ভাল গম পাইনে কাৰণ মই একদিন বহুত বেছিকে ফুৰিবলৈ পাইছো আৰু মই এতিয়া আছোহি মোৰ দাদাৰ ঘৰত মানে মোৰ পেহীৰ ডাঙৰ লৰা ঘৰত তেখেতে চাকৰি সূত্ৰে গুৱাহাটীত থাকে আৰু দাদাৰ লগতে একদিন মই খুব ফুৰিছো আৰু মোৰ নিজৰ ভাইটিও থাকে গুৱাহাটীৰ 6 মাইলতে থাকে গতিকে আজি আমি পালিজনী লগত আৰু দাদা বৌহঁতৰ লগত আমি নগাঁও বৰদোৱালৈ যাব লৈছো আৰু নগাঁও বৰদোৱা কিহৰ কাৰণে বিখ্যাত আপোনালোকে নিশ্চয় জানে শংকৰদেৱৰ জন্মস্থলী শংকৰদেৱৰ জন্মস্থলী আছে আৰু তাতে দৌল মন্দিৰ আছে আৰু নগাঁৱত এতিয়া নতুনকৈ এটা মৃত্যুঞ্জয় মন্দিৰো আছে গতিকে আমি সকলোলৈকে যাম বুলি ভাবিছো আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব এতিয়া জেঠ নহয় জেঠ আহাৰ গাড়ীবোৰ কাটিব নহয় তাৰ পাছত আকৌ ভাল নাই আকৌ লগে লগে খেতি কৰে আহি আমি এতিয়া বৰদোৱাৰ পালোহি আৰু চকচোন কি দেখিছো ইমান মৰম লগা হেইখিনি লাগি আছে গোটেই শহাপহু আয়ো চবে শুই আছে Momo nemade ছোৱালীজনী Hello. হাই Apa dia? ভিডিঅ' ফল মূলৰ গছ ঢেৰ আছে চাগে মোমো জোতা খুলিব লাগিব ইমান ধুনীয়া পৰিৱেশ এতিয়া আমি দৌল মন্দিৰৰ পৰা সত্ৰলৈ যাম এটা মছলি চাবলৈ যাম আৰু আমি যাম ক'ত যাম শংকৰদেৱৰ জন্মস্থান যাম হয় নাই শংকৰদেৱৰ জন্মস্থান বৰদোৱালৈ আহিছো পানী কোনফালে যাম এয়া বৌ ভণ্টি আৰু মা মোমো এপিনে চোৱা মোৰ ফালে Itu dah mu.
মুগীটা চাৰিওফালে সেউজীয়া ইমান ধুনীয়া পৰিৱেশ ভিতৰত নাম লৈ আছে সেইটো আমাৰ অকল হৈয়ে থাকিব এতিয়া আকৌ ইয়াৰ নামৰ পিছতে আমাৰ হেৰিয়ে গাব অপংক ইয়াত আছে ভিতৰত চলো ব'লা আপোনাক উঠাই দিছোঁ দেই কোনজোপা অঁ এইজোপা শিলিখা তলত অঁ ইয়াত শংকৰদেৱে লিখিছিলে ইয়াত শংকৰদেৱৰ ভৰিৰ ছাপটো আছে বুলি কৈছে এইজোপা শিলিখা গছৰ তলতে শংকৰদেৱে পঢ়িছিলে নে কি কৈছিলে লিখিছিলে আচ্ছা অ'কে অঁ পুলিটো বেছি ডাঙৰ হৈ গ'ল 6 বছৰলৈ হৈ থকা একেই আছে চাচোন কিন্তু তাৰ পুলিটো কিমান ডাঙৰ হ'ল সেই ইফালৰ পিছৰটো পুলি হয় কিন্তু ইয়াত বহি পিনে লিখিছিলে যে সৰু চাহ যিজোপা লিখিছে যে ঠিক আছে এইজোপা ইয়াতে আমাৰ লিখিছে ডাঙৰজোপা মানে ফুলিহে আছিল ডাঙৰ সৰুজোপা সৰুৱে হৈ অঁ এইটো নাট ঘৰ ইয়াত হেৰি হয় চাগে ভাওনা নাট কিবা কিবি মাছ যে আছে বুলি কৈছিলে ক'ত আছিলে ইয়াত নে এতিয়া আমি ইয়াৰ পৰা ওলাই গৈছোঁ বেলেগ এটা জেগালৈ আই খেৰহুটি সাংস্কৃতিক মঞ্চ
ক'লেই তাহাঁতি হেৰি দিবলৈ আমালৈ পিকনিকৰ টাইমত ইয়াতে মাছ আছে মানে এই যে এই সোণাৰু গছটো চবফালে হ'ব লাগিছিলে পুখুৰীটো কিমান ধুনীয়া লাগিলে হয় এতিয়া ন অ' মা ইমান মাছ যে মোৰ ছোৱালী ভয় লগা নাই তোমাৰ নাই লগা ঐ ভয় কৰা নাই যে মাছবোৰ কি কৰে একো নকৰে এনেকৈ ডাঙৰ হয় এইকেইটা পানী পেলাই দিলে আকৌ বেছি ভয়হে লাগে পানীকেইটা ভগৱান থাকে যে আকৌ সামৰি দিলে ভগৱান মাছকেইটা পানী থাকিলে আহে এতিয়া পানী নাই যে পানী নাই যে ক'ত পানী নাই পানী দেখোন আছে ছিটিয়াই দিয়া মোৰ বৌ এইফালে চাই দিয়ক বিষ্ণু কোনো বস্তু হাতে নুচুব খুটাৰ কলচী কি গৰু আসনৰ অংশ পুঠি থোৱা ঠগা ঘৰিয়াল নাগাৰা এইটো ভাঙি গ'লচোন নাগাৰাটো হয়নে কি হয় বঠা বঠা অঁ কোনখন এইখনত ইমান অকণমানি আছে কি কইনাজনী ন বৌ আমি নুজুৰিমেই ইয়াত দোলাখনত ডাঙৰ দোলা লাগিব আমাৰ কাৰণে এনেকুৱা নিছিলে নেকি খবৰে নাই ইমান ধুনীয়া মন্দিৰ আহিছে দেখিলে উঠা যাব হ'ল এইফালে চোৱা এইটো চাইডত এলে যাম এতিয়া তুমি উঠা আমাৰে মন্দিৰ হয় আমাৰ বাইদেউ আহিয়ে থাকে কোন বাইদেউ হয় নাই এইবোৰ নহয় ভেট ফুল হয় এইখিনি এই হেৰিত যে দেখিছিলোঁ যে আমি এই ৰাস্তাত প্ৰথম আহোঁতে দেখিছিলোঁ যে মাছ ইয়াতো আছে অঁ সেইটোকে মই গম পাইছোঁ নে একেদিনাই চব ফুৰি যাম বুলি ভাবিছে আৰু আমাৰ নিচিনাই
আমি একেই আকৌ বাই বাই সেই ফাটটো ফলাব যে সেইডোখৰ সেইটো ফাট মিলাই নিচিনা লাগিছেচোন সেইটো